বাবা বাবা শুনিছনে শুনিছনে মই অফিচলৈ বুলি ওলালোঁ ঠিক আছে মই অফিচৰ পৰা বৰুৱা আংকুলৰ ঘৰলৈ যাম ঠিক আছে যদি মোৰ তাত পলম হয় মই তাতে থাকি দিম ঠিক আছে তই ঘৰখন চাবি ঠিক আছে মই আহিছোঁ দেই ঠিক আছে আজি পাৰ্টি হ'ব পাৰ্টি আজি লগৰকেইটাকে ফোন কৰি লওঁ মাৰ 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 কি ক'লি মাৰ হেল্ল' ভাই ক ঐ শুনিছ নাই তই ইমান যে চিঞৰিছ মোক ক'লা ভাবিছ ঐ শুন আজি ঘৰত কোনো নাই পাৰ্টি কৰিম বুলি ভাবিছোঁ কি তই মৰিম বুলি ভাবিছ তই মৰিবি কেলে ক'লাটো এইটো পাৰ্টি পাৰ্টি হ'ব দে মই যাম অঁ ঠিক আছে দে আহিবি সিহঁত দুটাকে ফোন কৰি ল ফিটিঙলৈ ফোন এটা কৰি লওঁ হেল্ল' হেল্ল' এই ফিটিং আজিতো পাৰ্টি এটা আছে আকৌ দেই আহিব লাগিব তই কি পাৰ্টি কেতিয়া আছে ক'ত আবেলি আমাৰ ঘৰত আহিবি আকৌ দেই আৰে মই নাযাম এইটো হ'বই নোৱাৰে দে ঠিক আছে যাম দে হ'ব আবে মেইন মই তাইক ফোনে কৰা নাই সি নহ'লেতো পাৰ্টিয়ে নহ'ব তাক ফোন এটা কৰি ল কোৱা নাজান জান মই তোমাক বহুত ৰবাতে যাম মোৰ ফোন এটা আহিছে অঁ ক হেল্ল' ভাই আবেলি পাৰ্টি এটা আছে আকৌ দেই তই নহ'লে আকৌ জানই দেখোন পাৰ্টিটো নহয় পাৰ্টি 5 মিনিটত পাই আছোগে তই ফোন ৰাখ ঠিক আছে আহা অঁ জান আমি ক'ত আছিলোঁ জানে লগৰ এটাৰ দেউতাক ঢুকালে মোক ফোন কৰি মাতিছে মানে আমাৰ লগৰ গোটেইকেইটাই আহিব তালৈ জান তুমি কি মোক মদাহী ভাবিছা মই হাফ কোৱাৰ্টাৰ ফুল মানে কি আজিলৈকে চিনিয়ে নাপাওঁ আৰু তুমি মোক মদাহী ভাবা হয়নে ঠিক আছে বাৰু বাই এইকেইটা আহি পোৱাহিয়ে নাই যা যোগাৰকেইটাকে কৰি লওঁ চাকনা হৈ গ'ল এইকেইটা হৈ গ'ল এ ভাই ষ্টাৰ্ট দিয়ে দিলি নি নাই এইকেইটা আহি পোৱাহিয়ে নাই কলাক ফোন এটা কৰা কথা দেৰি হয় ওলাই তাকে ফিটিংটো আহিবই ফিটিং আহিবই তই কলাক ফোন এটা কৰ সোনকালে চেনেৰাম আহিল তই সোনকালে কি চেনিয়ামে হাগিলে তাৰ পেট বেয়া নেকি নহয় চেনেৰাম আহিল তই সোনকালে কৈ আছো ৰাখ ফোন ৰাখ এই কলাটোৰ পৰা শান্তি নাই গম পাওঁ নাই এইটো নুশুনে আৰু আহি জীৱন নুশুনে এই কলাটোৰ পৰা এক পেক মাৰি লোৱা আহি যা বাক অ ব্যস্ত সোমায়া অ ব্যস্ত সোমায়া অ বহি আছ এক পেক মাৰি ল সি অহা লাগে ফিটিং আহিব এতিয়া আহা এই মোক পানীটো অলপ কম দিবি দেই ঠিক আছে তই ন পানী কমেই খাওঁ মোক মাল লাগিব মেইন গম পাইছোঁ তোৰ কথা কম পৰিমাণে মোক পানীটো দে ইয়াক বেছিকে দে বেছিকে এইটো কলাটো শান্তি শান্তি নাই কি কৈছ একো নাই কথা মাল খা থাকিব লাগিছে আবে খা মাল খা এতিয়াও কম আছে পানীহে কম পাইছে আজি কি কৈছ তই খা না খা
বাকী তোৰ আহি থাক পানী কম আছে দিলি ইমান দিনৰ মূৰত তোৰ কিবা এটা তোৰ ইয়াত কাৰণ এটা আছে itu kamu backup golpe বেগা তুই কোন জিনিস वाली ভাল পাইছিলি বেগা বলে প্ৰেগনেণ্ট হ কোন প্ৰেগনেণ্ট হ বেগা কৈছে তই এইবোৰ বাদ দে মই গান এটা গাম তই শুনিবি দেই শুনিবি তই গান এটা গাম দেই গান এটা গাম বোলো গান এটা গাম যৌৱনতে প্ৰেম হয় সকলোৱে কয় A few moments later. মোক কাহিনীটো তই শুনি যা কমছে কম তোৰ ক তোৰ আহি ক মই শুনিম ন মই শুনিবলৈ আহিছোঁ বহুত ভাল পাইছিলোঁ কম প্ৰথম তাইক খুব প্ৰভাৱ টেঙা নিচিনা তাইক মোৰ মুখ বেঙেনা নিচিনা তাইক চকুকেইটা কি ধুনীয়া চকুকেইটা কেনেকুৱা ধুনীয়া আছিলে বোলে তাইক মই গাইজ মই যাওঁ বাই তোৰ মানে বহুত আংকল আহিলে তই মই যাওঁ আংকল আংকল আহিছোঁ আংকল পাৰ্টি খালোঁ ব্ৰেকআপ বহুত ভাল পাইছিলোঁ বহুত ভাল পাইছোঁ তাই গম পাইছ না ফিটিং গম পাইছ বহুত ভাল পাইছিলোঁ তাইক বহুত ভাল পাইছিলোঁ তাইৰ কাৰণে মই কি কৰা নাছিলোঁ কি কৰা নাছিলোঁ সদায় দেউতা পকেটৰ পৰা 5,000 1,000কৈ মাৰি মেলি মই তাইৰ কাৰণে লিপষ্টিক কাজল আনি দিছিলোঁ কিমান ভাল পাইছিলোঁ তাইক মই আজি যে তহঁতি যে খালি আজি পাৰ্টি ক'ৰ পৰা আহিলে ক'ৰ পৰা আহিলে দেউতা পকেটৰ পৰা আজি 5,000 টকা মাৰি তহঁতক পাৰ্টি দিছোঁ হয় নি বাবা তোৰ বাবে মই আজি বৰুৱা আগত লাজ পাব লগা হ'ল দেউতা তই বৰু